গাইছ আজি মোবাইলত দেখি এইটো কি বনাই দিলো মানে প্ৰথমৰ পৰা কৈছো ৰ'ব। তো হেল্ল' গাইছ, স্বাগতম জনাইছো মোৰ আকৌ এটা নতুন মিনি ভ্লগলৈ। তো আজি বহুত দিনৰ মূৰত ৰাতিপুৱা হ'লো স্কুলত যাবলৈ। Many months later. এই স্কুলৰ পৰা এই বাইকখন লৈ আহিলো পথাৰলৈ বুলি, মানে চাহ দিবৰ বাবে। তাৰপিছত ইয়াত চাহটো দি আকৌ আনো ঘৰলৈ বুলি। দুপৰীয়া আকৌ আহিলো পথাৰলৈ ভাত লৈ। তাৰপিছত ইয়ালৈ কামৰাজনৰ আগে ভাতটো দি দিলো। তাৰপিছত ঘৰতাই মোবাইল চাই থাকোতে মানে এটা বস্তু দেখা পালো। তো ভাবিলো কি মই সেই বস্তুটো বনাই চাওঁ। তো সেইকাৰণে বস্তুটো বনাবলৈ লগা সামগ্ৰীবিধ লৈ ললো। বস্তুটোনো কি সেইটো বাৰু আপোনাৰ ভিডিঅ'টোৰ শেষৰ ফালে দেখুৱাম। এইফালে আকৌ মিস্ত্ৰীয়ে যে ঘৰত দৰ্জা লগা কাম কৰি আছে। গৈলৈকে আমাৰ পিতাশ্ৰীৰ লগত আহিব লগা আৰু পথাৰলৈ। আজিকালি মানে গধূলি বেছিভাগ মোৰ পথাৰত আহোতে টাইমবোৰ যায়, কাৰণ সদায় কিবা নহয় কিবা এটা কামত পথাৰত আহিবলগীয়া হয়। পথাৰখনত আহিব বাৰু সিমান বেয়া নালাগে, বিশেষকৈ গধূলি। তো বাৰু এতিয়া ময়ো পথাৰৰ পৰা ঘৰলৈ বুলি ৰাওনা হলো। আৰু এতিয়া সময় এই বস্তু দেখুৱাৰ যিটো আপোনাৰ একদম ভিডিঅ'ৰ শেষত দেখাম বুলি কৈছিল। আৰু সেই বস্তুটোৱে হৈছে এইটো। বস্তুটো যদি কি আপোনালোকে ধৰিব পাৰিছে তেনেহ'লে কমেণ্ট কৰি জনাব। বস্তুটো বনোৱাত বাৰু সিমান এটা পাৰফেক্ট হোৱা নাই। ইউটিউবত দেখা পাই বস্তুটো বনাবলৈ ইচ্ছা গ'লে সেইকাৰণে এবাৰ ট্ৰাই কৰি চালো। তো বাৰু দিয়ক, আজি ভ্লগটো ইমানেই আছিল। লগ পাম অতি সোনকালে এটা নতুন ভ্লগৰ সৈতে। তেতিয়ালৈকে ফলোৱাৰ ছাবস্ক্ৰাইব কৰি থ'ব।